জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলি জনাই হিৰণ লহকৰে লিখা এটি কবিতা আবৃত্তি কৰিছোঁ। কবিতাৰ শিৰোনাম মা মই জোনে কৈছোঁ। আবৃত্তিত কৰিশ্মা হাজৰিকা। মা অ' মা মই জোনে কৈছোঁ, তুমি শুনিছানে মা? নুশুনা মা, তুমি আৰু কেতিয়াও নুশুনা, তোমাৰ কলিজাজনীৰ মাত কেতিয়াও নুশুনা। মা মোৰ মৃত দেহটো সাৱটি তুমি যেতিয়া বাবা বাবাকৈ চিঞৰি চিঞৰি কান্দি আছিলা, মই শুনি আছিলোঁ, সকলো দেখি আছিলোঁ। তুমি নেকান্দিবা বুলি ক'ব বিচাৰিছিলোঁ। কিন্তু মই যে বাকৰুদ্ধ, মোৰ দেহাটো অচল, নিথৰ। কিয় এনেকুৱা হ'ল মা? মইতো সকলো ঠিকেই কৰিছিলোঁ, তথাপি কিয়? মইতো অন্যায় কৰা নাছিলোঁ, সত্যৰ পথকেই বাছি লৈছিলোঁ, নে সেয়াই মোৰ ভুল হ'ল? মই এতিয়া ক'ত আছোঁ তুমি জানানে মা? এখন অজান দেশত, এখন শান্তিৰ পৃথিৱী, য'ত অপৰাধ, হত্যা, হিংসা একোৱেই ঢুকি নাপায়। তুমি দুখ নকৰিবা মা, মই ইয়াত বহুত শান্তিত আছোঁ। মোক ইয়াত কোনেও অশান্তি দিব নোৱাৰে। দিন ৰাতি একাকাৰ কৰি কাম কৰিছিলোঁ। কিন্তু কাল অমানিশাত শেষ হৈ গ'ল তোমাৰ মৰমৰ জোনজনী। সপোনবোৰ আধৰুৱা হৈ ৰ'ল। তুমি আৰু নাকান্দিবা, নেকান্দিবা মা। সপোনবোৰ আধৰুৱা হৈ ৰ'ল। তুমি আৰু নাকান্দিবা, নেকান্দিবা মা। কান্দোতে কান্দোতে তোমাৰ চকুজুৰি উখহি গৈছে। মই সদায় তোমাক চাই থাকিম যদিও মই তোমাৰ পৰা বহুত দূৰত মা। মই আকৌ জনম ল'ম তোমাৰ কোলাত। তোমাৰ সাহসী জোনজনী হৈ জোনৰ পোহৰ বিলাবলৈ আকৌ জনম ল'ম। জ্বলন্ত শিখা হৈ পুৰি ছাই কৰি দিম অপৰাধ সাম্ৰাজ্য। ভালদৰে থাকিবা মা। সঁচাই কৈছোঁ মা, মই আকৌ আহিম তেজস্বিনী হৈ।